আজি আমাৰ যাত্ৰা হৈছে মহামৃত্যুঞ্জয় মন্দিৰলৈ। নমস্কাৰ। নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত। 2021 চনৰ ফেব্ৰুৱাৰী মাহত মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। স্থাপত্য শৈলীৰ দিশৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো শিৱলিংগৰ আকাৰত নিৰ্মিত হোৱা পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ। মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰে। কাৰণ এই ঠাইতে তেওঁ ধ্যান কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰতে আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইডোখৰ নিৰ্বাচন কৰে। উল্লেখযোগ্য যে দৈত্য গুৰু শুক্ৰাচাৰ্যই মন্দিৰ নিৰ্মাণ হোৱা স্থানত বহু বছৰ পূৰ্বে যজ্ঞ কৰিছিল। এই শিৱলিংগ মন্দিৰ নিৰ্মাণ হোৱা স্থানৰ তলতে আছে।